আজি চব খাইছে আমাৰ হাঁহৰ মাংস দেউতাৰ কাৰণে কণী দিছে মানে দেউতাই খাব নোৱাৰিব ন হাঁহৰ মাংস এতিয়া বাছা হৈ গ'ল বুঢ়াবিলাকে পেলাই দিলোঁ আৰু এইটো ভাতকেৰেলা এটা দি দিওঁ ৱেলকাম বেক টু মাই চেনেল আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'টিলৈ তো ব'লক আজিৰ দিনটো কি কি কৰোঁ তাকেই দেখুৱাওঁ আপোনালোকক আজিৰ বতৰটো ডাৱৰীয়া আৰু মই ৰাতিপুৱা এক্সাৰচাইজ অলপ কৰিলোঁ খোজ চোজ কাঢ়িলোঁ কাৰণ মোৰ ঘৰত থাকি থাকি বহুত বেছি ৱেইট বাঢ়িছে আৰু এতিয়া চাহ তাহ খালোঁ পানীও খালোঁ আৰু এতিয়া একেৰি ওচৰৰ এজন মানুহে আমাক মানে ৰঙালাওৰ আগ দি গ'ল তো সেই এতিয়া চাফ তাফ কৰি ঠিক ঠাক কৰি বাচি চাচি বনাব আৰু মায়ে হ'ল লাওৰ আগ মানে ৰঙালাওৰ আগ তো খাইতো বহুত টেষ্টি পাওঁ মই আপোনালোকে বাৰু খাই ভাল পায়নে নাই নাজানো আৰু এইখিনি হ'ল ডাঠা তো এইটো আমিতো হোষ্টেলত থাকোঁতে মানে নাৰ্ছিং পঢ়ি থাকোঁতে মই খুব খাইছিলোঁ মোৰ বেষ্ট ফ্ৰেণ্ডজনীৰ লগত আমি বইল কৰি ব্ৰইলাৰত বইল কৰি বুটটোত দি কিনে এনেকৈ খাইছিলোঁ আৰু ইয়াত কিবা কিবি মানে কঁঠালৰ গুটি চুটি এইবিলাক দিব পাৰি বহুত টেষ্টি লাগে এইখিনি এতিয়া বাচিব লাগিব ভাতৰ লগত খোৱাৰ কাৰণে এইডাল বুঢ়াৰ কাৰণে ভাঙি নগ'ল মানে আৰু ইয়াৰে এইখিনি এনেকৈ চুজখিনি পেলাই দিলেই হৈ যায় আৰু এনেকৈ বাচি খাব পাৰে আমিতো হোষ্টেলত খুব খাইছিলোঁ বইল কৰি অকল ডাইৰেক্ট বুট দি পেলাই নহৰু আদা দি পিঁয়াজ দি কিনে এনেকৈ বইল কৰি খাইছিলোঁ আপোনালোকে বাৰু এইবিলাক খায়নে আৰু খাই যদি কেনেকৈ খায় জনাবচোন ৰেচিপিবিলাক যিহেতু চবৰে বেলেগ বেলেগ হ'ব পাৰেতো তো আমাৰ ঘৰততো বেছিকৈ ইয়াত ডাইৰেক্ট মানে অলপমান ভাজি লৈ পেলাই তাত অকণমান খাৰ দি দিয়ে ঘৰুৱা সেই খাৰ দি পেলাই তেনেকৈ বনাই খোৱা যায় আৰু এতিয়া চাই যাওকচোন মোৰ এই ৰেচিপিটো কেনেকৈনো বনাওঁ এইবিধ বাচা হৈ গ'ল বুঢ়াবিলাকতো পেলাই দিলোঁ আৰু এইটো ভাতকেৰেলাও এটা দি দিওঁ লৈছোঁ অকণমান মানে আধা ফালা পিঁয়াজ আদা আৰু নহৰু আৰু অলপমান জলকীয়া আদা নহৰুখিনি বটি লৈ পেলাই ইয়াত অকণমানে তেল দিলোঁ এতিয়া আদা নহৰু পিঁয়াজবিলাক দি ভাজি লওঁ এতিয়া আদা নহৰু আৰু জলকীয়া বটা একচুৱেলি মায়ে বনোৱা কথা আছিল কিন্তু মায়ে অলপ কিবা কৰি আছে কাম তো ময়ে বনাই দিওঁ আৰু কি হয় হ'ব চাওকচোন তেল একেবাৰে ইমান নাই অকণমানি তেল দিছোঁ অলপ টাইম এনেকৈ ফ্ৰাই কৰি অকণমান পানী দি ঢাকন দি পেলাই অলপ খাৰ দি পেলাই ঢাকন দি দিম আৰু অকণমান নিমখ নিজৰ হিচাপত অকণমান নিমখ বেছি পানী দিব নালাগে ইয়াতে নিজে পানী উঠি যাব অলপমান হৈ গ'ল
অকণমানি পানী দিছোঁ মানে এইটো আকলি পেলাই আৰু এইটো হ'ল আমাৰ ঘৰুৱা খাৰ এই খাৰখিনি অকণমানি দিছোঁ এতিয়া লাষ্ট টাইমৰ কাৰণে ঢাকন দি দিম গেছটো অকণমান চিমত দি দিম মায়ে ভঙা চিঙা বিক্ৰী কৰি দুখ আছিল কপালে অনগয়িং আৰু ঢাকি থওঁ गरम 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 हो गया हमारा लाऊ का अग उसके साथ फर्मेंटेड राइस তো মই এতিয়া খাম ভাত পন্তা ভাত আৰু তিয়হ আৰু যিটো বনালোঁ Well, খালি দেহাটো বাজি পায় মই দিতে নাহক বৰাটো ভালকৈ খাই ল'ব লাগে ৰাতি খামে কালি আহি কোনটো ৰাতি খালা লাগে বাহিৰত কাম কৰা মানুহবিলাক খোৱাৰ বহুতে খায় দিনত নাখায়েই ভাত চব ফিনিছ এতিয়া অকণমান মোবাইলকে টিপোঁ আৰু চ' মই এতিয়া যাব ওলাইছোঁ মাৰ লগত অকণমান বৰমালৈ অলপ কাম আছে আৰু তো সেয়ে দুয়ো ওলালোঁ চ' কামখিনি হ'ল আৰু আমি আহি পালোঁ আৰু মোক বৈদ্য বোকা দেখা হৈছে ন কিবা মানে মোৰ মোবাইলটোৱে ঠিক নহয় ইমান বোকা দেখায় আৰু যিমানেই গৰম হওক মা আৰু মই চাহ নোখোৱাকৈ থাকিব নোৱাৰোঁ ये देखिए गाइस जो मेरा फेवरेट मीट है আৰু চাহ তাহ খাই মায়ে লাগি গ'ল যোগাৰ কৰিবলৈ এতিয়া মেষ্টা টেঙা তুলিম আমাৰ আৰু ভেন্দি টেঙা দি খাবলৈ এয়া হ'ল মেষ্টা টেঙা নাইবা তুমি ওচৰত মেষ্টা চিংছো ৰ ভেন্দি দিবা আৰু এইটোৱে হ'ল মেষ্টা টেঙা আমাৰ ঘৰতে হৈছে ঘৰৰ ওচৰতে মায়ে চিটাই দিছিল গুটিবিলাক আৰু ইয়াক বড়োত মইঠা বুলিও কয় আৰু আমাৰ এইবিলাক খুব প্ৰিয় মানে টেঙা এই গৰম দিনত খাবলৈ বহুত ভাল লাগে মাছেৰে বা ভেন্দি টেঙাত মানে মেষ্টা টেঙাত দি পেলাই আৰু আপোনালোকে বা খায় নে নাখায় আমাৰ হ'লে গৰম দিনত মানে মাছ থাকিলে এবিধ চলে প্ৰায় চলে মানে গৰম দিনত টেঙা বুলি ক'লে খুব ভাল লাগে আৰু মাছ বুলি নহয় অকল মানে ভেন্দি চেন্দি দি পেলাইও এনেকৈ খোৱা যায় চ' এইটোৱে আৰু মেষ্টা টেঙা ভেন্দি দি কিনে খাব লাগিব যি চাওক গাইজ আমাৰ হাঁহৰ মাংস দেউতাৰ কাৰণে কণীও দি দিছে মানে দেউতাই খাব নোৱাৰিব ন হাঁহৰ মাংস ভেন্দি টেঙা দিয়া চ' চব বনোৱা চনোৱা ৰেডি আৰু এতিয়া মই খাবলৈ বহোঁ মানে খাওঁৱেই আৰু মোৰ খোৱা লোৱা পূৰা ফিনিছ গোটেই খালোঁ আজি হাঁহৰ মাংসটো ভাত পূৰা ফুল হৈ গ'ল কাৰণ হাঁহৰ মাংসটো মোৰ বৈদ্য প্ৰিয় চবচে নাম্বাৰ 1 ফেভৰেট হ'ল মোৰ হাঁহৰ মাংস আৰু সেইকাৰণে আজি ৰ'ব নোৱাৰিলোঁ ভাতটো পূৰা খাই দিলোঁ ইপিনে মোৰ ৱেইট বহুত বাঢ়িছে আগতকৈ সেইকাৰণে অলপ কমকৈ খাই আছিলোঁ এইকেইদিনত কিন্তু হাঁহৰ মাংসত মই ৰ'ব নোৱাৰোঁ নিউজ লাগি গ'ল এতিয়া 7টা বাজিব হ'ল বাহিৰতো আন্ধাৰ হ'বই আৰু হেই গাইজ মোৰ আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু যদি ভিডিঅ'টো অকণমান
অকণমানো ভাল লাগিছে তেনেহ'লে এটা লাইক নিশ্চয় কৰিব আৰু লগতে যোনে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিব তো থেংক ইউ